কবিতাৰ শিৰোনাম মনে যাৰ কাষত থাকিব বিচাৰে। কবি জাভেদ আখতাৰ, আবৃত্তি জাভেদ আখতাৰ, বাণীবন্ধনত প্ৰচদ্যুক এডি ৰিকু। যদি আপোনালোকে কবিতাটো শুনি ভাল পায় তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিয় জানো ভাগ্যই তোমাকে বহু দূৰলৈ লৈ গ'ল। ফাগুনৰ পচোৱা হৈ আহিছিলা মোৰ জীৱনলৈ, সিঁচি গলা মদাৰ ফুলীয়া উন্মাদনা। সেই ৰং, সেই সময় আৰু সেই সপোন সকলো একে থাকিল, মাথো তুমি হেৰাই থাকিলা। পাহৰিব নোৱাৰি আৰু পাহৰিব বিচাৰিলেও সেই দিনৰ কথা সঁচাকৈ পাহৰিব নোৱাৰি। মই সঁচাকৈ পাহৰিব পৰা নাই জানা। যিদিনা তুমি মোক কৈছিলা এৰি নাযাবা মোক, তোমাৰ অবিহনে মই থাকিব নোৱাৰোঁ বুলি, সেইদিনাৰ কথা ভাবিলে মনটো কিবা এটা ভাল লাগি থাকে জানা। কিন্তু আজি ক'ত গ'ল সেই দিনবোৰ, ক'ত গ'ল সেই কথাবোৰ? আৰু আপোন মানুহজন যেতিয়া দূৰলৈ গুচি যায় আৰু তেতিয়া সকলোৱে কয় চিন্তা নকৰিবা, তাতোকৈ ভাল কাৰোবাক পাই যাবা। কিন্তু কোনোবাই এইটো নুবুজে যে প্ৰয়োজন তাতোকৈ ভাল নহয়। প্ৰয়োজন হয় সেই মানুহজনক, যাকেই মনে বিচাৰে, যাক সঁচাকৈ ভাল পোৱা যায়। ঐ আৰু এটা কথা শুনা না, তুমিয়ে মোৰ বাবে মেট্ৰ', কাৰণ যাৰ বাবে মই বাৰে বাৰে ঘনে ঘনে মোৰ মোবাইলটো চাই থাকোঁ, কাৰণ তোমাৰ নিউ মেছেজ পাম বুলি। কিন্তু মই জানো তুমি মেছেজ নিদিয়া বুলি, তথাপিও ঘনে ঘনে মোবাইলটো চাই থাকোঁ, কিজানি তুমি মেছেজ দিবা। অৱশেষত পাৰিলে এটা তুমি মোলৈ মেছেজ দিবা, দিবানে? আঁতৰি আঁতৰি থাকিলেও তুমি নিদিবা দূৰিয়াই মনৰ পৰা। দূৰ দূৰণিত থাকিলেও তুমি পৃথক নকৰিবা জীৱনৰ পৰা। মোৰ বাবে তুমি চিৰ নতুন এটি, মোৰ বাবে তুমি চিৰ নতুন এটি কবিতা, কবিতা।